Hello everyone, কেনে খবৰ আপোনালোক আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থকাটোকে বিচাৰো আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব আহিছো প্ৰথমতে আমাৰ ইহঁতে খাই বৈ আজৰি হ'ল এতিয়া মই খাবলৈ লৈছো আজি পুৰা বইল আছে কুকাৰ ৰুটি এয়া ঘৰতে খাবার হিচাপে খাই ললে তাৰ ৰুটি লৈছো তাৰপিছত এয়া বইল দালি মগু বুট তাৰপিছত আছে আলু এই অলপ লৈ লৈছো তাৰপিছত আছে অকণমান চাটনি মই ওচৰৰ পৰা দেখাই দিছো ৰুটি শুকান ৰুটি তাৰপিছত গাজৰ মগু দাইল তাৰপিছত বুট আৰু আলু এনেকৈ পেলাই অকণমান বইল বনাইছিলো তাৰপিছত এয়া চাটনি আছে বুটৰ চাটনি এয়া আজি ৰাতিপুৱা ব্ৰেকফাষ্ট তেনেহ'লে এতিয়া প্ৰথমতে খাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছো খাই বৈ আজৰি হৈ আহিলো আৰু এয়া আজি বৰ ধুনীয়া ৰ'দ ওলাইছে বতৰটো ইমান ধুনীয়া আৰু ৰ'দো ওলাইছে গৰমো এতিয়া অলপ অলপকৈ আহিছে আৰু কাপোৰ কানি কেইটামান ধুই পেলাই মেলি দিলোঁ আৰু ইহঁতকেইটা এয়া বাইকখন ধুবলৈ উলিয়াইছে দুইটা এয়া ধুই আছে এটাই কাপোৰ জোকাই আছে এতিয়া গম নাপায় মই যে ভিডিঅ' কৰি আছিলো বুলি এয়া দুইটা চাক কথা পাতি পাতি পুৰা ধুই আছে এইটো হৈছে ডাঙৰটো ধানমণি আৰু এইফালে এয়া উজ্জ্বল ই সৰুটো এয়া ধুই আছে চকা ঘঁহি আছে পুৰা এয়া ধুই আছে দুইটা ধুনীয়াকৈ তাৰপিছতে চাওক আমাৰ ৰাজহাঁহ কেইটামানো আছে আজি আপোনালোকক দেখুৱাই দিওঁ ৰাজহাঁহকেইটাও এইকেইটা আমাৰ ৰাজহাঁহ এয়া ওচৰতে পুখুৰী এটা আছে ইয়াতে চৰি থাকে আৰু এয়া কেইটামানো আছে হেৰিয়া এয়া অকণ বাহিৰলৈ ওলাই আহিছিলোঁ তাৰপিছতে চাওক আমাৰ ইমান ধুনীয়াকৈ এবাৰ সৰু এজোপা আমজোপা কিনি আনিছিলোঁ আমৰ পুলিটো যোৱা 2 বছৰ হ'ল আৰু লগাই থোৱা ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে এতিয়া ফুলাটোতো ফুলিছে কিন্তু এতিয়া আমহে লাগেনে নালাগে আৰু গুটি ৰয়গেনে নৰয়গে এয়া একদম চাপৰ হয় গছজোপা এইজোপা চাপ সৰু তলৰ পৰাই ফুলিছে কেনেকুৱা হয় যদি লাগে আৰু ভিডিঅ'ত দেখাম বাৰু আপোনালোকক চাই থাকিব পাৰিব তাৰপিছত এয়া আমাৰ ওচৰতে আকৌ লেচু এজোপা আছে এয়া লেচু ফুলিছে এয়া অলপ অলপ এয়া চাওক ফুলিছে আৰু এইবাৰ আৰু লেচু আম খোৱাহে বল আৰু তাৰপিছত আছে আৰু এজোপা দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এয়া চাওক অলপ আহিয়ে এইজোপা প্লাম গছ এইজোপাও এয়া ফুলিবলৈ আৰম্ভ কৰিছে আৰু এয়া চাওক ধৰিব পাৰিছেনে নাই জানো ৰ'দটো পৰি আছে যে সেয়াই লেচু আম প্লাম চব ফুলিছে এবাৰ এইফালে এয়া চাওক দীপালী একদম বহি আছে ধুনীয়াকৈ দীপালী চেক 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 শুই চেক দে চেক চেক নিদিয়া দিবি অঁ দিছোঁ শুইহে চেক দিয়ে উঠ 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 বাহ চাওক আমাৰ ষ্টিকাৰ এটা আনিছিলে অনলাইনতে আনিছিলে এই ষ্টিকাৰটো এনেকৈ ৱালত লগোৱা গছ এজোপা ইহঁত দুইটাই এয়া লগাবলৈ লৈছে অনা কেইদিনমান হ'ল কিন্তু আমি নাজানিছিলোঁ লগাব এতিয়া এয়া ডাঙৰলৈ আহিছে ই বোলে মই লগাই দিওঁ এয়া লগাইছে কিবা নম্বৰ আছে বোলে নম্বৰবিলাক এটা এটাকৈ এৰুৱাই এৰুৱাই এনেকৈ লগাই গৈছে আৰু এয়া আধা হৈছে কমপ্লিট হোৱাগৈ নাই এয়া এইবিলাক এনেকৈ এডোখৰ এডোখৰ এৰুৱাই এৰুৱাই নি লগাই আছে কেই নম্বৰলৈকে হ'ল 9 এইটো কেই নম্বৰ ক'ত লিখা থাকে নম্বৰটো এই 10 নম্বৰডোখৰো এয়া আহিবনে এয়া চাওক এনেকৈ এৰুৱাইছে আমাৰ এই সৰু বেটা আকৌ একদম ভিডিঅ'ত ওলাবলৈ লাজ কৰে দেখিছে গুচিয়ে গ'লগৈ এয়া চাওক 10 নম্বৰটো কোৱাটো এতিয়া আনিছে
আনি পেলাই এনেকৈ লগাব আৰু মই অকণমান লাগি দিছোঁহি আহিব 11 নম্বৰ টুকুৰাটো ইমান অকণমানিকা টুকুৰাটো 11 নম্বৰ টুকুৰাটো 11 নম্বৰটো লাগিব এইটো ডালত এয়া একদম সমানে সমানে ডালটো সৈতে ইটো ডালৰ সৈতে এইটো ডাল মিলাই লৈ আৰু এনেকৈ চিপকাই দিলে হৈ গ'ল আৰু এয়া পাতকেইটা নম্বৰ নাই এইটো 12 নম্বৰ প্ৰায় বাঁহটো আহিলে বাঁহটো আহি একেবাৰে তলত লাগিব এনেকৈ এইটো এটা টুকুৰা হৈ আহিছে বেকা হ'ল নেকি এতিয়া এটা এটা চৰাই এনেকৈ টুকুৰা টুকুৰকৈ আনিছে এইটো পাতটো মানে ওপৰৰ পৰা সৰিছে আৰু সেইখিনি পৰিছে তাৰপিছতে চৰাইবিলাক আছে এটা এটাকৈ লগাব লাগিব এয়া চাওক আমাৰ এয়া গছজোপা লগাই কমপ্লিট হৈ গ'ল চাওক আমাৰ গছজোপা এয়া লগাই পেলাই একদম কমপ্লিট হৈ গ'ল এয়া চাওক ষ্টিকাৰখন যে আহিছিল তাতে এজোপা এনেকৈ আঁকা হৈ আহিছিলে ছাইডত এইজোপা চাই এজোপা লগালে এয়া চাওক চেম টু চেম লগাই দিলে এয়া এনেকৈ আনি আপোনালোকেও লগাব পাৰিব এয়া এভৰিৱান এতিয়া ভাতি পেলাই হ'ল অথনি মানুহ দুগৰাকী আহিল গতিকে আৰু ভিডিঅ' কৰা নহ'লে তেখেতসকলৰ লগত কথা পাতিলোঁ চাহ তাহ খালোঁ খাই কৰি সিহঁতক পঠিয়াই কৰি লৈ আৰু অলপমান কাম বন আছিলে সেইখিনি কৰি মেলি লৈ আজৰি হ'লোঁ তাৰপিছত এতিয়া ভাতি পেলাই হ'ল ভাবিছোঁ অথনি ভিডিঅ'টো আধৰুৱা হৈ থাকিলে গতিকে আকৌ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰি দিওঁ এয়া চাওক মই আহিছোঁ এতিয়া দহি বটিবলৈ চাদৰৰ কাপোৰ এযোৰ লৈছিলোঁ এয়া দহি বটিবলৈ লৈছোঁ মই ঘৰতে দহি বটো আপোনালোকক মই আগতে ভিডিঅ'ত কৈছোঁৱেই মানে মেখেলা চাদৰৰ দহি পটি আৰু মেখেলা চিলোৱা চাদৰত পটি লগোৱা সেই সকলোখিনি কাম মই নিজেই কৰোঁ খালি ব্লাউজটোহে চিলাব নাজানো তাকে এতিয়া মই দহি বটিবলৈ লৈছোঁ এয়া চাওক এনেকৈ বিচনা এখনত ধুনীয়াকৈ পাৰি লৈছোঁ আৰু এয়া বিচনাৰ তলতে সেইখিনিতে মই এনেকৈ বহি লৈছোঁ লৈ পেলাই এয়া কেইটামান বতা হৈ আছে বাৰু আগতে আৰু এতিয়া আহিছোঁ দহিখিনি বটি লওঁ এয়া সূতা এনেকৈ ধুনীয়াকৈ বান্ধি থোৱা হৈছে এতিয়া খালি বান্ধি যাম এয়া চাওক সূতা এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ এতিয়া দহিখিনি বটি লওঁ আৰু কেনেকৈ বটো দুটা এটা বাৰু দেখুৱাম আপোনালোকক এয়া চাওক এটা এয়া বটিবলৈ লৈছোঁ মই আপোনালোকক দেখুৱাই দিম এয়া যে সূতা যে বান্ধি থৈছিলোঁ এডাল এনেকৈ ওপৰলৈ দি লৈছোঁ তাৰপিছত এয়া সূতা নেচাটো এনেকৈ লৈ ল'ব ধুনীয়াকৈ ল'ব যাতে জোঁটটো নালাগে ইয়াৰ মাজতে এনেকৈ দি দিব দি পেলাই এইখিনি 3টা গাঁঠি মাৰি ল'ম পুৰা টাইটকৈ মাৰিব লাগিব এয়া চাওক জোখটো চাই ল'ব যদি দীঘল হয় অকণমান এনেকৈ টানি ল'ব এয়া 3টা এনেকৈ গাঁঠি দি ল'ম এয়া চাওক 3টা গাঁঠি হৈ গ'ল এতিয়া এইফালে থকা সূতাখিনি লাহেকৈ এনেকৈ লৈ আহিম এতিয়া দুইখিনি এনেকৈ ধৰিব লাগিব এয়া চাওক সূতাখিনি ধুনীয়াকৈ এনেকৈ লোৱা হৈ গ'ল এতিয়া এইফালৰ সূতাডাল এনেকৈ ওপৰ দি এনেকৈ দি তল দি পেলাই এনেকৈ লৈ আহিব লাগিব এনেকৈ টানি দিব তাৰপিছত এনেকৈ আৰু গাঁঠিটো লগাই দিলে হৈ গ'ল আৰু এয়া চাওক এনেকৈ গাঁঠিটো টানি দিব এনেকৈ ইয়াৰ ওপৰতো 3টা গাঁঠি দি দিব এনেকৈ টানকৈ এয়া চাওক এনেকৈ 3টা দি দিলোঁ এয়া আমাৰ দহি ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ সমানকৈ এইকেইটা যিমান দীঘল বটিছিলোঁ তেনেকৈ সমানকৈ কাটি দিম আৰু বেছিয়ে এয়া চাওক আৰু এটা বটি দেখুৱাই দিছোঁ এই সূতাডাল এনেকৈ ল'লোঁ এইখিনি ধুনীয়াকৈ এনেকৈ পাৰি ল'ব লৈ পেলাই এই 2টা মূৰৰ পৰা 2ডাল সূতা আনি এনেকৈ গাঁঠিটো দি ল'ব দি পেলাই এইটো যিমান দীঘল বিচাৰে দহিটো সিমান দীঘল দি ল'ব এয়া চাওক মই অকণমান দীঘলকৈ বটিছোঁ গতিকে অকণমান দীঘলকৈ ৰাখিছোঁ এয়া 3টামান গাঁঠি এনেকৈ দি দিছোঁ 3টা দিছোঁ আৰু এয়া 3টা গাঁঠি দি দিলোঁ তাৰপিছত এতিয়া ওপৰৰ ফালৰ সূতাখিনি আকৌ এনেকৈ তললৈ লৈ আহিছোঁ আনি ধুনীয়াকৈ এনেকৈ লৈ ল'ব তাৰপিছত এইফালৰ সূতাডাল এনেকৈ ওপৰ দি আনি এনেকৈ তল দি আকৌ লৈ আহিব লাগে এয়া চাওক এয়া ভালকৈ টানি ল'ব এইখিনিতে তাৰপিছত এইডালৰ সৈতে এনেকৈ গাঁঠি এটা দি দিব এয়া এনেকৈ ওপৰত আকৌ 3টা গাঁঠি এনেকৈ দি দিব এয়া চাওক আমাৰ দহি ৰেডি এতিয়া এইখিনি সমান জোখত কাটি ল'ম আৰু
এইটো চাওক ধুনীয়াকৈ হৈ গ'ল গোটেইকেইটা এনেকৈ সমানকৈ এতিয়া গোটেইখিনি বটি যাম আৰু আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ বটে তাৰপিছত এতিয়া মই গোটেইখিনি বটি লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ দহিখিনিও কেনেকুৱা লাগিছে আৰু কাপোৰযোৰ মোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু কমেণ্টত এতিয়া তেনেহ'লে বটি লওঁ আৰু 1 ঘণ্টাৰ পিছত লগ পাই আছোঁ এয়া চাওক মেখেলাখন দেখুৱাই দিছোঁ আগলৈ এয়া মোৰ কাপোৰযোৰ হৈ গ'ল মেখেলাখন চিলালোঁ এখন ওচৰৰ পৰা দেখুৱাই দিছোঁ এপাক তাৰপিছত এয়া চাওক চাদৰখন যে দহি বটিছিলোঁ এয়া হৈ গ'ল এপাক এনেই লৈ দেখুৱাই দিওঁ ৰ'ব এয়া চাওক চাদৰখন মই এনেকৈ অকণমান লৈ দেখুৱাই দিছোঁ ইয়াত দহিখিনিও চাওক কেনেকুৱা লাগিছে আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই এইযোৰ কাপোৰযোৰৰ দহি বটোতে প্ৰায় মোৰ 1.5 ঘণ্টামান সময় লাগিলে আৰু এয়া 1.5 ঘণ্টাৰ মূৰত কাপোৰযোৰ মই আপোনালোকক দেখুৱাই দিলোঁ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব কাপোৰযোৰ মিক্স পাটৰ হয় 1000 টকা লৈছিলে কাপোৰযোৰত দামটো সৈতে কাপোৰযোৰ মিলিছে নাই জনাব আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো জনাব আৰু লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ